खुलुमबाय स्टुडियाव दङ उदांस्रि मोसाहारि गसाइगाव गुरुफेला बाजारनि नावमुंदि नब्लाङाव एक्स NLB नि दैदेनगिरि कमल फालजों लोगोसे जारागुरिनिफ्राय BPF नि माखासे मावथिफोरा दिनै UPPL दलाव जयनिं जादों। BPF सरकारा बे ओनसोलाव बहर लानानै जेबो हाबा मावना होबोआखैमोन एबा बे ओनसोलखौ नायसनबोआखैमोन। बेनिखायनो बे ओनसोलनि रायजो राजाफोरा UPPL सरकारनि जौगाथायनि हाबा मावनायखौ मोजां मोना UPPL दलाव जगदान जादों। BPF सरकार थानाय समाव गुरुफेला ओनसोलखौल' नङा गासै बिटिआरनि ओनसोलफोरावनो आद्रा लामा, आद्रा दालां, आद्रा बिल्डिं आरो गासैखौबो आद्रा मावना गालांजोबदोंमोन। BPFৰ সময়ত অকল গুৰুফেলাতে নহয় সমগ্ৰ বিটিআৰ অঞ্চলতে আধৰুৱা ৰাস্তা, আধৰুৱা দলং, আধৰুৱা বিল্ডিং সব আধৰুৱা কৰি থৈ গৈছে। BPF रायजो राजाफोरनि थाखाय सरकार सालायाखैमोन। BPF गावनि थाखायल' सरकार सालायदोंमोन। BPF रायजो राजानि थाखाय सरकार सालायनायमोनबा बेफोर गासैबो खामानिफोरानो आद्रा जाना थानाय नङामोन। UPPL सरकारा 3 बोसोराव जेसेबांनाखि खामानि मावदों गासैखौबो आबुं मावना होदों। बिटिआर सरकारा BPF नि 10 गुन बांसिन मोजां खामानिफोरखौनो मावबोदों। बेनिखायनो बिसायख'थिनि उनाव गुरुफेला ओनसोलाव जायफोर खामानिफोरा आद्रा जाना दं बेफोरखौ UPPL सरकारानो मावफुंना होगोन होनना खोथा होदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। बे हाबाफारियाव गाहाय आलासि महरै बाहागो लायो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', लोगोसेनो हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारी, उकिल मुसाहारि, MCLA माधव सेत्री, गसाइगाव विधानसभा बियाबनि MLA जिरन बसुमतारी, UPPL दलनि मिरु नेहाथारि राजु नार्जारी। এই কামবিলাক আমি অতি শীঘ্ৰে সম্পন্ন কৰিম। BPFৰ সময়ত অকল গুৰুফেলাতে নহয় সমগ্ৰ বিটিআৰ অঞ্চলতে আধৰুৱা ৰাস্তা, আধৰুৱা দলং, আধৰুৱা বিল্ডিং সব আধৰুৱা কৰি থৈ গৈছে আৰু এইবিলাকৰ ক'ৰ পৰা পইচা আছিলে, কি পইচা আছিলে এইবিলাকৰ কোনো ঠাই ঠিকনা নাই। গতিকে এটা দুৰ্নীতি, অপশাসন, ভ্ৰষ্টাচাৰ চৰকাৰ তেখেতসকলে চলাইছিলে আৰু ৰাইজৰ স্বাৰ্থত তেখেতসকলে চৰকাৰ চলোৱা নাছিলে, নিজৰ স্বাৰ্থত চৰকাৰ চলাইছিলে। যদি ৰাইজৰ স্বাৰ্থত চৰকাৰ চলাই এইবিলাক আধৰুৱা নহ'লেহেঁতেন। আজি 3টা বছৰত আমি যিখিনি কাম কৰিছোঁ কোনো কামে আধৰুৱা হোৱা নাই। তেখেতসকলতকৈ 10 গুণ বেছি আমি কাম কৰিছোঁ কিন্তু কোনো কাম আধৰুৱা হোৱা নাই। এইকাৰণে গুৰুফেলা অঞ্চলৰ যিখিনি আধৰুৱা কাম আছে নিৰ্বাচনৰ পিছত ময়ো নিজে আহিম, একেলগে আমি আলোচনা কৰি সব কাম আমি সমাধান কৰিম। নমিনেশ্যনৰ কাৰণে আমাৰ টাইম আছে, আমি আপোনালোকক জনাই দিম। আজি UPPL আৰু আমাৰ BJP যিটো AGP একেলগে আমি NDA হিচাপে আমাৰ প্ৰাৰ্থী ইয়াতে থিয় কৰাইছোঁ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক। আজিৰ সময়ত দেখিবলৈ পাইছোঁ সকলো জাতি জনগোষ্ঠী স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু সেইকাৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি এটা পৰিৱেশ আহিছে এই পৰিৱেশত আজি আমাৰো বিটিআৰত UPPL আৰু BJP চৰকাৰৰ যোৱা 3টা বছৰ শান্তি সম্প্ৰীতি আৰু নিৰাপত্তাৰ যিখিনি কাম আমি কৰিছোঁ, উন্নয়নৰ যিখিনি কাম কৰিছোঁ, আমাৰ 2টা সমষ্টি দৰং ওদালগুৰি আৰু কোকৰাঝাৰ ইয়াৰ 2জন প্ৰাৰ্থী বিপুল ভোটত জয়